নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ৰিকুৱেষ্ট মৰ্মে যেহেতু ক্লাছ 10 ৰ বহুতখিনিয়ে ৰিকুৱেষ্ট কৰি আছিলা যে ট্ৰিকোনোমেট্ৰিৰ 8.4 নম্বৰ লেচনটোত কনফিউজন আছে দিব লাগে সেইমতে এই ভিডিঅটো আগবঢ়াইছো এতিয়া ইয়াৰ পৰা বহুতো প্ৰুফ কৰা আহে ঠিক আছে আমি আলোচনা কৰিম প্ৰথমে 1 নম্বৰ প্ৰশ্নটোৱে লওঁ যাতে আমি আৰম্ভণিৰ পৰা গোটেইখিনি বস্তু ডিসকাস কৰিব পাৰো যে ইন টাৰ্মছ অফ কোট এৰ হিচাপত আমি sin a sec a আৰু tan a দেখুৱাব লাগে গতিকে কেনেকৈ দেখুৱাম প্ৰথমে আমি sin a cot a হিচাপত কেনেকৈ দেখুৱাব পাৰো মানে ইয়াৰ অৰ্থটো হ'ল sin a ৰ ইকুৱেল cot a যেনেকৈ নহওক ইয়াত আহিব লাগিব গতিকে cot a তোমালোকৰ যিখিনি বেসিক কনসেপ্ট নিশ্চয় ক্লিয়াৰ আছে বুলি ধৰি লৈছো কাৰণ এতিয়া এফালৰ পৰা আহিব লাগিলে মই এই চেপ্টাৰটো আহতে বহুত কেইটা লেসন থাকিব গতিকে এটা কথা জানিব লাগিব তোমালোকে যে sin a ৰ সম্পৰ্ক কাৰ লগত আছে sin a ৰ সম্পৰ্ক আমি জানো sin a কাৰ উলুটা হয় cosec ৰ গতিকে sin a cosec এর উলুটা হ'ব ঠিক আছে sin থিটা অপোজিট টু cosec থিটা গতিকে sin a অপোজিট টু cosec থিটা ৰেচিপ্ৰকেল 1 বাই লিখি দিলো মানে উলুটা গতিকে আমি আলটিমেটলি cosec ৰ এটা ফৰ্মুলা স্টাৰ্ট কৰিম আমি ইয়াতে ঠিক আছে cosec থিটাৰ ফৰ্মুলা আমি যেটো জানো একেবাৰে সহজ ফৰ্মুলা কি আছিল cosec যেহেতু a আছে আমি থিটা ইউজ নকৰো cosec স্কয়াৰ a ইকুৱেল টু আমি জানো যে 1 প্লাস cot স্কয়াৰ a মানে cot আহি গল আৰু cosec টো কিয় আনিলো cosec টো sin ৰ লগত জড়িত হৈ আছে আমি জানো এতিয়া আমি একেবাৰে সহজে কি কৰিম cosec ৰ পৰা sin কেনেকৈ পাম ইয়াক যদি আমি উলুটাই দিও 1 বাই cosec স্কয়াৰ a কৰি দিও তেতিয়া হলে আমি এই সাইডটো উলুটাই দিব লাগিব cot স্কয়াৰ a ঠিক আছে এতিয়া আমি কিমান পালো ইয়াতে 1 বাই cosec স্কয়াৰ a মানে আমি জানো sin a sorry sin square a ঠিক আছে বুজি পাইছা সকলোৱে নিশ্চয় 1 by cosec square a মানে হৈছে sin square a ইকুৱেল কিমান আছে 1 plus cot square a এখিনি থাকক এতিয়া আমাক লাগে sin a আমাক sin square a নালাগে sin a পাব হলে আমি কি কৰিব লাগিব ইফালে স্কয়াৰ উঠাই দিলু গতিকে ইফালে কি আহি যাব ৰুট আহি যাব ৰুট আমি 1 ৰ ওপৰত দিয়া নিদিয়া একে কথা গতিকে আমি 1 ৰ ওপৰত ৰুট নিদি তলত দি দিম 1 plus cot square a এতিয়া নিশ্চয় ক্লিয়াৰ হৈছে যে আমি sin a cot a ৰে দেখুৱালো এটো প্ৰথমটো ক্লিয়াৰ হৈ গল নিশ্চয় বুজি পাইছা যদি কিবা অসুবিধা থাকে এতিয়াও মোক কমেন্ট বক্সত জনাই দিব পাৰা নেক্সট আমি কাক দেখুৱাব লাগিব sec a আৰু tan a স্পেস কম আছে মই ইয়াতে tan a দেখুৱাই দিছো তাৰ পিছত sec a দেখুৱাম tan a ইয়াতে হ'ব চাবা tan a tan a কাৰ tan a ৰ উলুটা কি হয় বাৰু তোমালোকে মনত পেলোৱা tan a ৰ উলুটা হয় cot a গতিকে tan a ক আমি ডাইৰেক্টলি লিখিব পাৰো 1 বাই cot a হৈ গলি আৰু কৰিব লগা একোৱে নাই ইয়াতে চাবা এতিয়া sec a বাকি যেটো sec a থাকিল sec a sec a ৰ কাৰণে আমাক যেটো ফৰ্মুলা লাগিব cot a আহিব লাগিব আমি জানো যে sec square a equal to 1 plus tan square sorry tan square a 10 to মই কিয় আনিলো চাবা 1 plus 10 ক আমি 10 to কাৰ উলুটা হয় 1 plus cot square উলুটা হয় হৈ গল আহি গল cot আমাৰ মেইন এম হ'ব লাগে cot আহিব লাগে এতিয়া আমি ইফালে যদি LCM উলিয়াও লসাগু উলিয়াও ইয়াতে হ'ব cot square a ইয়াতে 1 ৰে ডিভাইড কৰিলে আমি ইয়াতে পাম cot square a প্লাস ইয়াত cot square a ইয়াত cot square a only 1 থাকিব ইফালে আছে কিমান sec square a এখিনিলৈকে ক্লিয়াৰ এতিয়া আমাক sec square a নালাগে আমাক লাগে sec a দিয়াৰ লগে লগে স্কয়াৰ উঠাই দিলু ইফালে ৰুট আহি যাব ৰুট আহি কাৰ ওপৰত আহিব cot square a plus 1 by cot square a এতিয়া তোমালোকে চাবা যে 2 নম্বৰখিনি 1 মাৰ্কৰ কোৱেশ্চন গতিকে মই স্কিপ কৰিছো 3 নম্বৰটো সব খুব ইম্পৰ্টেন্ট কোৱেশ্চন আৰু সলভ কৰাৰ একেবাৰে সহজ পদ্ধতি দেখুৱাই দিছো এই কোৱেশ্চনটো লৈ যদি মন কৰা এটা কথা সোৱা ইয়াতে 63 ডিগ্ৰী plus 27 ডিগ্ৰী equal to 90 17 ডিগ্ৰী plus 73 ডিগ্ৰী equal to 90 মানে আমি এটা আইডেন্টিটি পাইছো ইয়াতে আমাৰ সলভ কৰিবলৈ ইজি হ'ব আৰু আমি এটো সলভ কৰাৰ বাবে এই ফৰ্মুলা দুটা ইউজ কৰি মই কাৰণে লিখি ৰাখিছো sin 90 ডিগ্ৰী minus theta equal to cos theta cos 90 ডিগ্ৰী minus theta equal to sin theta এই দুটা তোমালোকে মনত ৰাখিলে হ'ল এতিয়া আমাৰ কাৰণে ইজি হৈ যাব চাবা আমি কি কৰিম sin square 63 ডিগ্ৰী আমি in terms of 90 ডিগ্ৰী লিখিম মানে কি কৈছো sin bracket 63 ক আমি কি বুলি লিখিব পাৰো 90 ডিগ্ৰী
মাইনাছ 27 ডিগ্ৰী যদি কৰি দিওঁ মই ইয়াৰ ভ্যালু 63 থাকিব আৰু আমি এটা আইডেন্টিটি পাম হেতু কি পাম চাবা ইয়াতে স্কয়াৰ দিলো কাৰণ সাইনত স্কয়াৰ আছে আৰু এটো আমি এজ ইট ইজ ৰাখি দিছো হা ইয়াতে আমি কোনো চেঞ্জ কৰা নাই ঠিক তেনেকৈ cos স্কয়াৰ টো মই বাহিৰত দিম ইয়াক মই 90 ডিগ্ৰী মাইনাছ 73 ডিগ্ৰী কৰি দিও কিয় কৰিছো মই কৈ আছো স্কয়াৰ 90 73 17 হ'ব একে আছে cos স্কয়াৰ 73 ডিগ্ৰী কিয় কৰিছো এতিয়া চাবা আমি যদি থিটা ইকুৱেল টু 73 ডিগ্ৰী ধৰো ইয়াতে কি ফৰ্মুলা আছে চোৱা sin 90 থিটা ঠিক আছে sin 90 থিটা মানে কি হয় cos থিটা cos 90 থিটা মানে sin থিটা তাৰ মানে আমি কি লিখিম sin 90 থিটা মানে cos থিটা cos থিটাৰ ঠাইত কিমান হ'ব 27 ডিগ্ৰী আৰু স্কয়াৰ আছে ইয়াতে স্কয়াৰ দিছো আৰু cos 90 ডিগ্ৰী মাইনাস থিটা মানে sin স্কয়াৰ থিটা থিটাৰ ঠাইত কিমান হ'ব 73 ডিগ্ৰী আৰু ইফালে আগৰে পৰাই cos স্কয়াৰ 73 ডিগ্ৰী আছে আৰু ইয়াতে আছে প্লাস sin স্কয়াৰ 27 ডিগ্ৰী এতিয়া ইয়াৰ পৰা কি বুজি পালা cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা মানে কিমান হয় 1 sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা মানে কিমান হয় 1 আমি জানো এটো গতিকে 1/1 মানে কিমান 1 গতিকে উত্তৰ কিমান হ'ব ইয়াতে 1